আপোনালোকে এই মুহূৰ্তে সংযুক্ত হৈছে টপ নিউজ অসমৰ লগত আৰু টপ নিউজ অসমৰ ষ্টুডিঅ'ত আজি এজন শিল্পীক আমন্ত্ৰণ কৰি আনিছো আৰু সেইজনী শিল্পী মোৰ লগত আছে। মই প্ৰথমতে এই শিল্পীজনী যিজনী সকলোতকৈ ধুনীয়া যিটো গান গাইছে সেই গানখিনি আপোনালোকক শুনাই লৈ আছো। নমস্কাৰ। প্ৰথমতে মই টপ নিউজ অসম চেনেললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। মোৰ নাম হ'ল আনিছা সৰকাৰ, মোৰ ঘৰ টকৰাবান্ধা। আপুনি কিমান বছৰ বয়সৰ পৰা গান গাই আছে? মোৰ বয়স আছিল 8 বছৰ বয়সৰ পৰা মই গান গাইছো, একদম সৰুতে। প্ৰথমতে আপোনাৰ মনত আছে নেকি যে আপুনি যে গান গাইছিলে কোনটো ষ্টেজত ক'ত গানটো গাইছিলে? প্ৰথমতে মই বিলাসীৰ পৰা কলেজত প্ৰগ্ৰাম কৰিছিলো। তাতে মই প্ৰথমতে গীতটো মোৰ আছে পদ্মশ্ৰী প্ৰতিমা বাইদেউ হস্তিৰ কন্যা গীতটো। আপুনি তেনেহলে সকলোতকৈ বেছি কোন শিল্পীক ভাল পায়? মই বাইদেউকে ভাল পাওঁ, মানে প্ৰতিমা পাণ্ডে বৰুৱাক ভাল পায় না? আপুনি কোনটো গীত প্ৰথমতে গাইছিলে অলপ শুনাই দিব পাৰিব নেকি? হস্তির কন্যা বামনের নারী, আরে মাথায় নেয়া তামে কলসি, সখী হাতে সোনার শাড়ি, সখী ও মোরে হাই হস্তির কন্যারে, হানি কো দয়া নাই মাহু তোক লাগিয়া রে, ও মোরে হাই হস্তির কন্যারে, হানি কো দয়া নাই মাহু তোক লাগিয়া রে। আপুনি সর্বপ্রথম টপ নিউজ অসমত যেটো সাক্ষাৎকারত বহিছে সর্বপ্রথম নে আৰু কোনো চ্যানেলত এনেকুৱা আছে
কোনোবা এদিন আপোনাৰ ওচৰত আহিছিল? আহিছিল। মই আগতো কৰিছিলো কৰিছিল ন? ব্লেক নিউজত আৰু প্ৰতিদিন টাইমত টাইম। আৰু কিবা কিবি আছিল আৰু আছিল। হয়। তা আজি আমাৰ অনুষ্ঠানত যে আপোনাক মাতিছো, টপ নিউজ অসমৰ পৰা যে ষ্টুডিঅ'ত মাতিছে, আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে ন? ইয়াৰ পিছত আপোনাৰ যিটো গান প্ৰথম যিটো এতিয়া নতুনকৈ শ্বুটিং হ'ব, সেই গানটো কোনটো গান আপুনি গাব এতিয়া এতিয়া? এতিয়া মই নিজৰে এটা গীত গাম, হয়, হয়। এইটো আশা কৰিছো।